वेलकम टू केन्साटी स्टाडी सेन्टार हाई स्कूल रेट उत्तीर्ण प्रार्थीসকলৰ কাৰণে এটা বিশেষ বাতৰি দিবলৈ লৈছোঁ যেটো বাতৰিটো হাই স্কুল ৰেট উত্তীर्ण প্ৰাৰ্থীসকলে জনাটো খুবেই গুৰুত্বপূৰ্ণ এটা অফিচিয়েল নোটিছ এটা ওলাইছে এই মুহূৰ্তত যে এই নোটিছটোত কি আছে যে ইন পাৰ্সেন্স অফ গভ লেটাৰ নাম্বাৰ মিনিমাম ডেটেড 28/9/2020 the last date of submission of online application for 5746 number of post of graduate teachers arts and science issued by advertisement number minimum number dated 11/9/2020 is extended up to midnight of 7/10/2020. Further necessary addendum regarding acceptance of degree obtained from open and distance learning institution can be viewed in the notified website at www.madhyamik.assam.gov.in from 29/9/2020 evening. SD Director of Secondary Education Assam Kailipura Guwahati 19. গতিকে এই নোটিছটোৰ জৰিয়তে আমি এটা কথা গম পালো যে যেটো হাই স্কুল ৰেটৰ যি আবেদনৰ সময়সীমা আছিল সেই সময়সীমাটো অক্টোবৰৰ 7 তাৰিখলৈ বৃদ্ধি কৰা হৈছে আৰু যিসকল প্ৰাৰ্থীয়ে হাই স্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থী কিছুমান আছিল যে অফ কেম্পাছৰ পৰা যি ডিগ্ৰী লাভ কৰিছে সেই ডিগ্ৰীটোৰ ভেলিডেশ্যনৰ ওপৰত এটা এডেন্ডাম ওলাব গতিকে যেটো অফ কেম্পাছত ডিগ্ৰী কৰিলে এপ্লাই কৰিব নোৱাৰিব বুলি যি ওয়েবসাইটত যিটো লিখা থাকে হেতু 29/9/2020 লৈ লিখা থাকিব কিন্তু ইভিনিংত এটা এডেন্ডাম ওলোৱাৰ পিছত হয়তো সেইখিনি নাথাকিব আৰু সেই অফ কেম্পাছ বা ডিস্টেন্স এডুকেশ্যনৰ পৰা ডিগ্ৰী লোৱা প্ৰাৰ্থীসকলৰ কোনো অসুবিধা নাথাকিব তেওঁলোকেও ধুনীয়াকৈ আবেদন কৰিব পাৰিব গতিকে আজি এই ৰাতিটোত মই এইখিনি নিউজ মই দিবলৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে আজিলৈ ইমানেই থ্যাংক ইউ